হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মই বৰ্ণালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ বৰ্তাৰ ছমহীয়া হয়, তালৈকে যাব ওলাইছোঁ। আপোনালোকে সকলোকে দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি মোৰ মনটো খুবেই ভাল লাগিছে, কাৰণ কেলে কাম এটা পাইছোঁ। ইমান ডাঙৰ কাম নহয়, সৰু সুৰা কামেই হয়। অসমীয়া পাকঘৰ বুলি কোৱা হয়। তাত জইন কৰিছোঁ আজিৰ পৰা। কিন্তু কেতিয়া হয় বিয়া হ'লে মাতিব, তাত খবৰ দিব, তেতিয়া মই যাব লাগিব। তাত খানা চানা দিব কৰিব লাগিব। সেইকাৰণে আপোনালোকক মই অলপ জনাওঁ বুলি ভাবিছোঁ। তাত গ'লে বা আপোনালোক সকলোকে দেখাম, তাত কি কৰোৱাই, কি হয় কি নহয়, আৰু কি কি কাপোৰ পিন্ধিব লাগে সকলোকে দেখুৱাম। তাত কাপোৰ কানিবোৰ ইমানেই শুৱনি, আপোনালোকে চায়ো ভাল পাব। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকিব। কি বুলি কয়, বৰ্তাডোখৰ পালোহি। কিন্তু কি হ'ল, বৌ অহা নাই, মণিকা বৌ অহা নাই। সেইকাৰণে মণিকা বৌক আনিবলৈ গৈছোঁ। মণিকা বৌ নাথাকিলে ভাল নালাগে ন। সেইকাৰণে মণিকা বৌ ওচৰলৈ যাওঁ, মণিকা বৌৰ লগত একেলগে আহিম। চাই মোৰ ভিডিঅ'টো শেষলৈকে। বোকাখিনি পাৰ হৈ আহিলোঁ। এডাল সাপৰ কাৰণে লৈ আহিছোঁ, কাৰণ জংঘলৰ মাজে মাজে আহিছোঁ ন। সেইকাৰণে এডাল লৈ আহিছোঁ। কেনেকৈ মই এতিয়া বৌহঁতৰ ঘৰ পাই গ'লোহি। এয়া বৌহঁতৰ ঘৰলৈ সোমাই গৈছোঁ।